নৈখন উভতি নবয়। নৈখন উভতি নবয় নহয়, হয় নৈখন উভতি নবয়। মোৰ চিন্তাধাৰা উভতি বয়, তোমাৰ চিন্তাধাৰা উভতি বয়, নৈখন উভতি নবয়। সমূহীয়া দৌৰ, শান্তিৰ দৌৰ, প্ৰগতিৰ দৌৰ। আমিও দৌৰিছো নিজ নিজ ট্ৰেকত। 19 শতিকা, 18 শতিকা, 17 শতিকাৰ ফালে। ডেকা কোচ হয়, গগৈ তাই হয়, শৰ্মা শাণ্ডিল্য হয় আৰু দাস হয় দাস বড়ো। আমাৰ চিন্তাধাৰা উভতি বয়, নৈখন উভতি নবয়। মাৰ্টিন, মহাত্মা আৰু কাৰ্ল মাৰ্ক্সে চিন্তিলে বিশ্বৰ মানৱ এক হোৱাৰ ভাতৃত্বৰ কথা। পিছে আমাক লাগে গুৰি কথা। শংকৰ ৰাজককাক ক'ৰ? জ্যোতিপ্ৰসাদ অসমীয়া নে? বিষ্ণুৰাভা জনজাতি নে অজনজাতি? আমাৰ চিন্তাধাৰা উভতি বয়, নৈখন উভতি নবয়। কোনোবা এখন সভাত চিঞৰিলে বীৰেন্দ্ৰই, অসমত অসমীয়া নাই। শব্দবোৰ বিলীন হ'ল, এতিয়া কা পৰি জিন গ'ল। জাতি উপজাতি বিলীন নহ'ল, ৰৈ গ'ল এটুকুৰা ভৌগোলিক সীমাৰে আবদ্ধ ঠাইত। কোচ, কলিতা, বামুণ, সুধীৰ, আহোম, কছাৰী। বৈজ্ঞানিক চিন্তাধাৰা পৰি ৰয়। যুক্তিয়ে হাহাকাৰ কৰে, আবেগ আৰু উন্মাত্ততাই ঠাই পায়। কোনোবাই হেৰইন, কোনোবাই মেণ্ড্ৰেক্স খাই চিগাৰেটৰ ধোঁৱাত কুণ্ডলি পকায়। সোণৰ অসম, আহ্বাল ডেকাকেইটা নতুন পুৰুষ। কাহিলি পুৱাতে সিহঁত লৰিছে পূবলৈ, উদীয়মান সুৰুজটো হেঁচুকিব পশ্চিমত উলিয়াবলৈ। তেনেদৰে চিন্তাৰ সোঁত এতিয়া বয় বিপৰীতে, নৈখন উভতি নবয়।